নাগালেণ্ড নমস্কাৰ নতুন এটা ভিডিঅ' আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ নাগালেণ্ডৰ নৃত্য চাবলৈ আহি আছোঁ। এয়া আমি এতিয়া বৰ্তমান পাহাৰত উঠি আছোঁ। কিমান ওখ আপুনি হয়তো ভিডিঅ'ত গম নাপাব যে কিমান ওখ, কিন্তু যদি ৰিয়েল লাইফত আহে পাহাৰত বহুত ওখ উঠিবলৈ, বহুত মানে খাৰা আছে পাহাৰটো। এয়া আমাৰ আগৰ একদম আগত গৈ আছে। ৰাস্তাত বাইক আহিছে 10 টকা। বহুত এক্সাইটেড আছিলে নৃত্য চাবৰ কাৰণে। আজি তাকে আহি আছোঁ। তললৈ চব কিমান খাবই। আপোনালোকে এটা ভিউ চাওক, ভিউটো ইমান মজা ভিউ। মানে এতিয়া আপোনাৰ কেইটা বাজিছে, 10টা বাজিব হ'ল, কিন্তু ভিউ চাওক এতিয়াও কুঁৱলী পাহাৰৰ ওপৰত। মই জুম কৰি দেখাইছোঁ আপোনালোকক, কুঁৱলী। চব ফটোৰ ওপৰত ব্যস্ত, চব ফটো আহে গ'ল, চবৰে ফটো ওপৰত ব্যস্ত হৈ আছে এতিয়া। পাহাৰলৈ যিমানে ওপৰলৈ উঠি আছোঁ সিমানে মজা জেগা পাই আহিছোঁ, আৰু সিমানে ঠাণ্ডাটো বাঢ়ি গৈ আছে। যিমানে ওপৰত আহিছোঁ সিমানে ঠাণ্ডা বাঢ়িছে, সিমানে ধুনীয়া জেগা দেখি আছোঁ। আপোনালোকে চাওক কি মজা জেগা চাওক, নাগালেণ্ডৰ। কোনোবা ক'ব নাই আমাৰ ইয়াতে যে ইমান ধুনীয়া জেগা আছে, ছুইজাৰলেণ্ডৰ দৰে জেগা চাওক না। পাহাৰখন চাওক আপোনালোকে, পাহাৰখন জেগা চাওক কি মজা জেগা, ইমান মজা জেগা আহি আছোঁ আপোনালোকক দেখাই আছোঁ। পাহাৰত মানে ধুনীয়া জেগা মানে আপোনাৰ যিমানে আগলৈ আহি আছে কিমান মজা জেগা পাই মানে ক'বলৈ ভাষা নাই। আৰু টাৰ্ণিং চক টাৰ্ণিং বহুত দেৰি মূৰত আমি এতিয়া দৈয়াং হাইড্ৰ প্ৰজেক্ট পালোহি, নিফকো। আপোনাৰ আমি নিফকো এৰি বহুত ওপৰত গুচি গ'লোঁ, একদম মানে উশাহ একদম বহুত ওপৰত, কিন্তু এতিয়া আহি পাইছোঁহি। চাওক আপোনালোকে বহুত কষ্ট মই পাইছোঁ, বহুত কষ্ট হৈছে, বহুত কষ্ট। এইটো আপোনাৰ ডেমটো এইটোৱে হয়, এইটো ডেম। পানীখিনি পূৰা নীলা হৈ আছে একদম। এইফালে পূৰা টুৰিষ্ট স্পট আছে, সেইফালে আপোনাৰ চাবলগীয়া জেগা আছে। এইটো একদম ওপৰত আহিছোঁ, ইয়াতকৈ ওপৰত একো নাই। ইয়াতকৈ বেলেগ পাহাৰত আছে, কিন্তু এইটো পাহাৰত একো নাই। চাওক এইবাৰ নিচাৰটো চাওক।
কি মজা জেগা এইটো ডেমটো আপোনাৰ এইটো একদম ওপৰৰ পৰা চাওক এইটো ডেমটো এইটো প্লাছ আপোনাৰ দৈয়াং নদীখন এইখন চাৰিওফালে পাহাৰ এইখন দৈয়াং ৰিভাৰ এইখন দৈয়াং ৰিভাৰ এইখনে হৈছে দৈয়াং ৰিভাৰ প্লাছ দৈয়াং ৰিভাৰ এইফালে কি মজা জেগা ইয়াতে আপোনাৰ কাৰেণ্টৰ পাৱাৰ হাউচ এয়া এইটো হৈছে ডামৰ ডেম বহুত তললৈ বহুত খাৱৈ কি মজা জেগা চবে ফটো মাত ব্যস্ত ইনষ্টাগ্ৰামৰ ৰিল বনোৱাত ব্যস্ত মই ভিডিঅ' বনোৱাত ব্যস্ত কেনেকুৱা লাগিছে আপোনালোকৰ কমেণ্ট কৰি ক'ব ঠাইডোখৰ কেনেকুৱা লাগিছে যদি আপোনালোকে আহিব বিচাৰে আপোনালোকে আহিব পাৰিব বেছি দূৰ নহয় একদম ওচৰতে অ' মাই গড কি মজা জেগা বে এইটো এতিয়া পানীটো বহুত কম হৈ আছে কাৰণ এতিয়া আপোনাৰ পানীটো শুকাই আছে ডিচেম্বৰ জানুৱাৰী পানী বহুত শুকাই থাকে যেতিয়া পানী বেছি হ'ব ভাবিছোঁ কিমান পানী হ'ব এতিয়া চাওক এতিয়াই গোটেই একদম নধৰা হৈ আছে পূৰা পানী আৰু যেতিয়া পানী হ'ব পূৰা চাগে হয়তো এই যিটো দেখিছে ভাগ ন তাত মান পাই যাবগৈ চাগে পানী গৈ পিনে চব নিজৰ নিজৰ ইনষ্টাগ্ৰাম ৰিল বনোৱা ফটো মৰা চবতে ব্যস্ত মানুহ বেছি নাই আজি ৰ'দটো পূৰা ফটফটীয়া ৰ'দ হৈ আছে বহুত ফটো চটো মৰা হৈ গ'ল এইবিলাক ফটো মাৰিয়ে আছে এতিয়া তললৈ যাওঁ তলত একদম নদীখন চাগে কেনেকুৱা কি এতিয়া নদীত অলপ যদি পাৰোঁ গা পা ধুম আৰু নোৱাৰিলে নাই গাটো ধুই গ'লে হয়তো ভাল হ'ব আমি কাপোৰ চাপোৰ অলৰেডি চব লৈ আহিছোঁ হয়তো যদি ধুব পৰা সুবিধা হয় তেতিয়া আমি গা ধুই দিম চবে আৰু যদি আৰু চাই লওঁ কিন্তু কোনো একো খোৱা নাই এতিয়ালৈকে আপোনাৰ 1:30 বাজি গ'ল কিন্তু একো খোৱা নাই এতিয়ালৈকে একদম ভোক লাগিছে তথাপিও সোনকালে গা পা ধুই পৰা ওলাম আপোনালোকে চাই থাকক কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি নাপাহৰিব খালি বহুত কষ্ট হৈছে আজি এই ভিডিঅ'টো বনালে একচুৱেলি বহুত কষ্ট হৈছে বলক ফাইনেলি আমি তলত পাইছোঁহি এতিয়া ইয়াৰ পৰা বহুত দূৰ আছে এতিয়া চব ইয়াৰ পৰা বহুত দূৰ আছে বহুত দূৰ মানে বহুত দূৰ আমি নামিবলৈ চেষ্টা কৰিম তললৈ চাই থাকক নামিম আৰু তললৈ এইটো কয় দৈয়াং লেক